সকলোকে নমস্কাৰ। মোৰ প্ৰিয় বন্ধু-বান্ধৱী আৰু সকলো ভাই-ভনীলৈ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আজি মই আপোনালোকৰ আগত এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কিবা ভুল হ'লে শুধৰাই দিব আৰু কমেণ্টত জনাব বুলি আশা কৰিছোঁ। কবিতাটি হৈছে অনন্ত জীৱনৰ চিৰ সুখৰ ঠাই। চিৰদিন আছা তুমি মোৰ চকুৰ আৰে আৰে, তথাপিতো মই তোমাক মনিব নোৱাৰোঁ। কেৱল সময়ে সময়ে মাথো অনুভৱহে কৰোঁ। তুমিয়ে বাট সত্য আৰু জীৱন, তুমিয়ে মোৰ জীৱন আহাৰ। তুমিয়ে মোৰ সহায় কৰোঁতা, তুমিয়ে মোক আশ্ৰয় দিওঁতা। মানৱ ৰূপে এই ধৰালৈ আহি তুমি মোক উদ্ধাৰ কৰিলা। কেৱল তোমাতেই আছে মাথো মোৰ অনন্ত জীৱনৰ চিৰ সুখৰ ঠাই। নমস্কাৰ। আপোনালোকৰ আগত এই কবিতাটি আবৃত্তি কৰিলোঁ। কবিতাটিত উল্লেখিত বাক্যসমূহ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। পিতৃ ঈশ্বৰৰ পুত্ৰ মানৱ ৰূপে এই ধৰালৈ আহি আমাক উদ্ধাৰ কৰিলে। আমাৰ প্ৰত্যেকৰে বাবে সত্যৰ আৰু জীৱনৰ বাট দেখুৱালে আৰু প্ৰতিটো সময়ত আমাক সহায় কৰি আছে। সেয়েহে আমি তেওঁৰ দিয়া আজ্ঞাসমূহ মানি চলা উচিত আৰু তেওঁ দেখুৱাই দিয়া শুদ্ধ পথ আৰু জীৱনৰ পথ বাছি লোৱা উচিত। আজি আপোনালোকৰ আগত এই কবিতাটি মই আবৃত্তি কৰিলোঁ। সকলোকে ঈশ্বৰে সহায় আৰু আশীৰ্বাদ কৰক। ধন্যবাদ।